নমস্কাৰ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেললৈ আপোনাক স্বাগতম আৰু এই ভিডিঅ'টো ডিছকাশ্যন কৰিম পিজিটিচি প্ৰ' আৰু এডিএডি বিষয়ে যে একচুৱেলি এই কোৰ্চটো ষ্টুডেণ্টে কৰিলে কি বেনিফিট পাব আৰু ইয়াত এটা গিফ্ট কুপন এটা দিয়া হ'ব এই গিফ্ট কুপনটোৰ বিষয়ে আমি ডিছকাশ্যন কৰিম এই ভিডিঅ'টোত যে এই গিফ্ট কুপনখনত ষ্টুডেণ্টে কি বেনিফিট পাব চ' একদম শেষলৈকে ভিডিঅ'টো চাবা তেতিয়া এই গিফ্ট কুপনখনৰ বিষয়ে আৰু গোটেই কোৰ্চটোৰ বিষয়ে জানিবা তো ডিছকাশ্যন কৰিম যিহেতু পিজিটিচি প্ৰ' চ' মই এটা কথা বুজাই দিছোঁ যে পিজিটিচি প্ৰ' যোনটো কোৰ্চ হয় সেইটো আমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছতহে এজন ষ্টুডেণ্টক দিওঁ এই কোৰ্চটো আৰু এডিএডি যোনটো কোৰ্চ হয় সেইটো মেট্ৰিক পাছ কৰাৰ পিছৰ পৰা আমি যিখিনি ষ্টুডেণ্ট গ্ৰেজুৱেশ্যন কৰি আছে ছাপ'জ এক্সাম্পল তেওঁলোকৰ ফ'ৰ্থ চেম ফিফ্থ চেম থাৰ্ড চেম বা ফাৰ্ষ্ট চেমত যদি আছে তেনেকুৱা ষ্টুডেণ্টক আমি এডিএডিটো তেওঁলোকক আমি কোৰ্চটো দিওঁ চ' এডিএডি বা পিজিটিচি প্ৰ' আমি ইয়াত আৰু এডিচনেল কি দি আছোঁ যাতে এই কোৰ্চটো এটা প্ৰফেচনেল কোৰ্চ বুলি কোৱা যায় চ' ইয়াত আমি এডিচনেল দি আছোঁ টেলিপ্ৰাইম আৰু টেলিপ্ৰাইমটো হ'ল এটা 6 মান্থৰ ডিপ্ল'মা কোৰ্চ হয় আৰু পিজিটিচি প্ৰ' বা এডিএডি 1 ইয়াৰ্ছৰ ডিপ্ল'মা কোৰ্চ হয় ইয়াৰ লগতে ষ্টুডেণ্টে শিকিব পাৰিব ডাটা এণ্ট্ৰি অপাৰেটৰ তাৰ সেইটো হ'ল তোমাৰ 6 মান্থৰ কোৰ্চ নেক্সট শিকিব পাৰিব এডভান্স এক্সেল এইটো 3 মান্থছৰ ডিপ্ল'মা কোৰ্চ হয় নেক্সট শিকিব পাৰিব পাৰ্চনেলিটি ডেভেলপমেণ্ট এইটো হ'ল 3 মান্থছৰ কোৰ্চ ঠিক আছে পাৰ্চনেলিটি ডেভেলপমেণ্ট কোনো কম্পিউটাৰ কোৰ্চৰ লগত ৰিলেট নকৰে বাট আমি এই কোৰ্চটো যিহেতু প্ৰফেচনেল কোৰ্চ হিচাপে ডিজাইন কৰিবলগীয়া হ'ল সেই ৰিজনত আমি এই বস্তুটো ইনক্লুড কৰিছোঁ ইয়াত মিনছ পিজিটিচি প্ৰ' বা এডিএডি কোনোবাই যদি লয় পাৰ্চনেলিটি ডেভেলপমেণ্ট ফ্ৰী অফ কষ্ট পাই আছে চ' পাৰ্চনেলিটি ডেভেলপমেণ্ট একচুৱেলি কৰিব কিয় লাগে মই অকণ যদি চমুকৈ ক'ব যাওঁ তেতিয়াহ'লে ধৰি লওক কোনোবা ষ্টুডেণ্টে ধৰি লওক কি হয় গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে ছাপ'জ এক্সাম্পল কিন্তু তেওঁ এতিয়া ধৰি লওক ঘৰত বহি আছে কিয় বহি আছে তেওঁ গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিলে কম্পিউটাৰ ডিপ্ল'মাখনো আছে তথাপিও ঘৰত বহি আছে চ' সেই মেইন ৰিজনটো হ'ল যে তেওঁ একচুৱেলি নিজকে মানুহৰ আগত ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে বা এটা জব এটা ক্ৰেক কৰিব নোৱাৰে সেই ৰিজনত তেওঁ আজিৰ ডেটত ঘৰত বহি আছে আৰু বহুতখিনি বেলেগ বেলেগ ৰিজন থাকিব পাৰে বাট মেইন ৰিজনটো হ'ল সেইটো ঠিক আছে নিজকে ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে মানে চেল্ফ কনফিডেঞ্চ নাই মানে মই গৈ পেলাই যে মানুহ এজনৰ আগত কথা দুটা কওঁগৈ সেই কথা দুটা কোৱাৰ কনফিডেঞ্চ নোহোৱাৰ ৰিজনত আজি তেওঁ ঘৰত বহি আছে মেইন ৰিজনটো হ'ল সেইটো ঠিক আছে নেক্সট কথাটো হ'ল ইয়াৰ লগত দুটা বস্তু নতুনকৈ দুটা কোৰ্চ এড কৰিছে এটা হ'ল গ্ৰাফিক্স ডিজাইনিং এইটো 3 মান্থছৰ ডিপ্ল'মা কোৰ্চ হয় আৰু ডিজিটেল ভাৰত ঠিক আছে গ্ৰাফিক্স ডিজাইনিং যদি কওঁ ধৰি লোৱা কেনেকৈ ধৰি লোৱা এটা পোষ্টাৰ ডিজাইন কৰিব লাগে তাৰপিছত ধৰি লোৱা কেনেকৈ এটা ফ্লেক্স এটা ডিজাইন কৰিব লাগে তাৰপিছত বহুতখিনি বস্তু ডিজাইনিং কেনেকৈ কৰিব লাগে সেই কনচেপ্টটো এই ডিজাইনিঙৰ কোৰ্চটোৰ ভিতৰত সোমাই আছে মানে গ্ৰাফিক্স ডিজাইনিঙৰ কোৰ্চটোত সোমাই আছে নেক্সট কথা হ'ল ডিজিটেল ভাৰত মানে কি হ'ল মই চমুকৈ যদি ক'ব যাওঁ কেনেকৈ তোমাৰ নিজৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডৰ ফটোখন চেঞ্জ কৰিব পাৰা যদি নামটো ভুল হৈছে কেনেকৈ নামটো চেঞ্জ কৰিব পাৰি এই গোটেইখিনি বস্তু এই কোৰ্চটোৰ ভিতৰত সোমাই থাকিব ঠিক আছে চ' এই গোটেইখিনি কোৰ্চ যেতিয়া ইনক্লুড কৰা হয় তেতিয়া এজন ষ্টুডেণ্টে আমাৰ এই কোৰ্চটো কৰাৰ পিছত তেওঁ টোটেল 7খনকৈ বেলেগ বেলেগকৈ কোৰ্চ কৰা অপশ্যনত কি হৈছে তেওঁ জাষ্ট এটা কোৰ্চ কৰিয়ে 7খন বেলেগ বেলেগকৈ চাৰ্টিফিকেট পাব ঠিক আছে তো 7টা কোৰ্চৰ চাৰ্টিফিকেট এটা কোৰ্চৰ ভিতৰতে আমি সোমোৱাই দিছোঁ চ' আল্টিমেটলি সেইখিনি কথা বাকী হ'ল যে এই গিফ্ট কুপনখনৰ কথা যদি ক'ব যাওঁ এই গিফ্ট কুপনত আপ টু 4000লৈকে ডিছকাউণ্ট আছে সেই ডিছকাউণ্টটো কেনেকৈ ক্ৰেক কৰিব লাগে কি হয় কি নহয় সেইখিনি বস্তু আমি ইনষ্টিটিউটত আহিলেহে বস্তুখিনি বুজাই দিম বাকী ইয়াত ইনষ্টেণ্ট ডিছকাউণ্ট ডেট মিনছ কোনোবাই যদি কোৰ্চ কৰিবৰ কাৰণে আহিছে এই চাৰ্টিফিকেট মানে ধৰি লোৱা এই গিফ্ট কুপনখন যদি তেওঁৰ হাতত আছে তেওঁ ইনষ্টেণ্ট 500 ৰুপিজ ডিছকাউণ্ট পাই যাব বাকী যোনটো এমাউণ্ট হ'ব সেই এমাউণ্টটো কেনেকৈ ডিছকাউণ্ট পাব সেইটো বস্তু আমি তেওঁলোকক মানে কোনোবাই যদি ইয়াত কৰিব ইচ্ছা কৰে দেন আমি সেইখিনি বস্তু বুজাই দিম ধন্যবাদ